নমস্কাৰ বন্ধুসকল, মই হাফিজুৰ আৰু আপোনালোকে চাই আছে টেকনিকেল হাফিজুৰ। আজি আমি ইউটিউবত ভিডিঅ' আপলোড কৰোঁতে লাহে লাহে আপলোড হোৱাৰ কাৰণটোৰ বিষয়ে আমি আলোচনা কৰিম। আপোনালোকে নিশ্চয় ইউটিউবত ভিডিঅ' আপলোড কৰোঁতে এটা প্ৰব্লেমত ভুগিছে যে এটা ভিডিঅ' আপলোড কৰোঁতে প্ৰায় 1.5-2 ঘণ্টা সময় গুচি যায়, কাৰণ ভিডিঅ' এটা বনাবলৈ মাত্ৰ 5 মিনিট লাগে, কিন্তু আপলোড কৰিবলৈ বহু সময় লাগি যায়। তাৰ বাবে এটা মই বিশেষ সলিউশ্যন ওলাইছোঁ। সেই সলিউশ্যনটো হৈছে আপুনি প্ৰথমে আপোনাৰ ইউটিউবত যাব। ইউটিউবত গৈ ইউটিউবত যোৱাৰ লগে লগে য'ৰ পৰা আপুনি আপলোড কৰে এই আপলোডত গুচি যাবগৈ। যিকোনো এটা ভিডিঅ' আপলোড কৰিবলৈ তাৰ পৰা ছিলেক্ট কৰি দিব। মই যেনে এটা ভিডিঅ' আপলোড কৰিবলৈ ছিলেক্ট কৰিলোঁ। তাৰপিছতে সেই ভিডিঅ'টো ছিলেক্ট কৰাৰ পিছতে ইয়াতে অলপ নেট শ্ল' সেইকাৰণে অলপ লাহে লাহে হৈ আছে। তাৰপিছতে সেই ভিডিঅ'টোত নেক্সটত ক্লিক কৰি দিলোঁ, বা ডিছক্ৰিপশ্যনত দিব পাৰে আপোনালোকে। ইয়াতে ইউটিউব ষ্টুডিঅ'ত গৈ ডিছক্ৰিপশ্যন দিব পাৰে। মোৰ চাওক ভিডিঅ' এটা বহু আগত দিছিলোঁ, কিন্তু এতিয়ালৈকে আপলোড হোৱা নাই। ইয়াতে প্ৰায় আধা ঘণ্টাৰ পৰা বেছি সময়তে মাত্ৰ 11% হৈছে। তাৰপিছতে গৈ আপোনালোকে ফোনৰ স্ক্ৰীণত যাব আৰু ডায়েলত গৈ এটা নম্বৰ, যিকোনো এটা নম্বৰ, কণ্টেক্ট নম্বৰত গৈ কল কৰি দিব। কল কৰাৰ পিছতে সেই নম্বৰটোত যদি অকল তোলা নাই বা লগা নাই, তেন্তে বেলেগ এটা নম্বৰত হ'লেও, যিকোনো এটা নম্বৰত হ'লেও কল কৰি আপুনি যিকোনো এজন ব্যক্তিৰ লগতে কথা পাতি থাকিব। তাৰপিছতে চাব বহুত স্পীডত তীব্ৰ গতিতে আপোনাৰ ইউটিউবৰ ভিডিঅ'টো আপলোড হৈ আছে। প্ৰতি ছেকেণ্ডতে পাৰ MB-কে বা ইয়াতকৈ আৰু বেছি স্পীডত যদি আপোনাৰ ঠাইতে নেট স্পীড থাকে, তেন্তে আৰু বেছি স্পীডত আপলোড হ'ব পাৰে। এনেকৈ যদি কিবা প্ৰব্লেমত ফেচ কৰি আছে, তেন্তে কমেণ্ট কৰি জনাব। মই নিশ্চয় সমাধান কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। ধন্যবাদ।